বেছি পাব্লিচিটি হ'ব লাগে অসমীয়া মানুহক জানক এই মাৰোৱাৰীসকলে অসমীয়া সাহিত্য সংস্কৃতিৰ কাৰণে কিমান কি কৰিছে আৰু মই ভাবোঁ অলপতে এজন বুদ্ধিজীৱীয়ে কৈছে এষাৰ কথা কৈছিলে আমাৰ ইয়াত বহি থকা এজন বন্ধুৱে তেখেতে যে চেম্বাৰ চুগৈ যে আগৰ প্ৰজন্মৰ মাৰোৱাৰীসকল যিমান ডেডিকেটেড আজিৰ প্ৰজন্মৰ মাৰোৱাৰীসকল কিন্তু সিমান ডেডিকেটেড নহয় এই কথাটো হয়তো কিছু পৰিমাণে সত্য কাৰণ জ্যোতিপ্ৰসাদ ফেমিলিয়ে বা যিকোনো আগৰ এটা ফেমিলিয়ে যেনেকৈ অসমীয়া সংস্কৃতি আগুৰি লৈছিলে তেনেকৈ আজিৰ প্ৰজন্মই তেনেকৈ হয়তো লোৱা নাই যেন মোৰ বোধ হয় তেওঁলোকে কেতিয়াবা পাতে যেতিয়া আজি কিন্তু অসমীয়া মাধ্যমতে সভাখন পৰিচালিত হৈছে এইটো কথা দেখি মই বৰ ভাল পাইছোঁ হিন্দী মাধ্যমত কথা চলে মোৰ তেতিয়া অকণমান মনতে বেয়া লাগে যে এইসকল জ্যোতিপ্ৰসাদৰ সন্তান এইসকল নৱৰংগৰ পৰিয়ালৰ সন্তান আৰু নৱৰংগ বিয়া পাতিছিলে সাদৰী আৰু সোণপাহী নামৰ আৰু তেওঁলোকৰ তেজ নৱৰংগ পৰিয়ালৰ প্ৰতিজন মানুহৰ দেহে